হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় খবৰ ভাল। তো বহুত দিনৰ ভিতৰত নতুন এটা ব্লগ লৈ আহিছোঁ, আপোনালোকে চাব। তো আজি যাই আছোঁ মই গুৱাহাটী। তো গুৱাহাটীৰ কাৰণে ৰেডি। তো চাই থাকক ভিডিঅ'টো। আগতে ই ৰিক্সাত উঠিলেও নহয়, আমাৰ ফালে এইটো পিলপিলি কয়, ই ৰিক্সা বুলি কয়। আপোনালোকৰ ফালে কি কয় জনাব। তো ই ৰিক্সাত উঠিলে আগেলৈকে যাব, কিন্তু মোৰ হাতটো বেয়াকৈ কাটিলে। চাওক কি ক'ম আৰু, উপায় নাই দে আৰু, কাটা জীৱনত হৈ থাকে আৰু কিমান কাটিব দে। ভাল লাগিছে কিবা এটা, বহুত দিন মূৰত উঠিছোঁ ন, ভাল লাগিছে কিবা এটা। ৱাও। কিন্তু যি কি নহওক, এইখন পথাৰখিনি বহুত মিছ কৰিম দেই। মানে গুৱাহাটীত পথাৰ দেখাই নাযায়, চাৰিওফালে বিল্ডিঙৰ বিল্ডিং, আৰু এইটো ঘৰ মজা লাগছে, কিবা আমেৰিকা মডেল। চাওক ৱাও, কিবা এটা ভাল লাগছে আৰু দেই। এইবাৰ আমাক গুৱাহাটী বাছ ধৰিব লাগিল। গুৱাহাটী বাছ ধৰিব লাগিলে সেই চাইডত যাব লাগিব। কিন্তু এটা কথা ভাল লাগছে, কিবা আগেতো আগৰ দৰে নাই আৰু, বহুত চেঞ্জ হৈ গৈছে সঁচাকৈ, কিবা একটা ভাল লাগছে। তো ডেভেলপ হ'ব লাগে এনেকৈ, তো ভাল লাগছে আৰু কিবা এটা। আইডিয়াখন পুৰা ডেভেলপ হৈছে, আগৰ নিচিনা নাই আৰু আইডিয়া। হয়নে? তো আমি কেইজন যাই আছোঁ চাব নেকি আপোনালোকে? চাওক। তো গাড়ী উঠাৰ আগতে এইটো লৈ ল'লোঁ, মানে মোৰ অলপ মানে গাড়ীত ল'লে কিবা এটা প্ৰব্লেম দিয়ে আৰু, মানে মাথা ঘূৰাই আৰু। এই নেমুটো খালে অলপ ভাল হ'ল, কিবা এটা ভাল লাগে। তো চাই থাকক, গাড়ী আহি পাল আৰু কি ক'ম দে। ফাইনেলি গাড়ী পাই গ'লোঁ আমি। গাড়ী পাই গ'লোঁ। আহি পাং যেন লাগিছে আৰু গুৱাহাটী পাওঁ আৰু 1 ঘণ্টামান লাগিব চাগে। আৰু 1 ঘণ্টা 40 মিনিট লাগিব। তো বেছি দূৰ নাই আৰু পাৱাৰ পৰা। তো এনেকৈ আৰু গুগল মেপ চাই যাই আছে, বহুত বৰিং লাগি গৈছিল আৰু কি ক'ম। হঠাৎ আহি গ'ল টিপি বাঢ়িছে পানী, কি ক'ম, বৰষুণ। চাওক ৱাও, মানে ৰখা কিবাকে পালোঁ আৰু, মায়েৰ গাড়ীত বহুত ভাগৰ লাগি গৈছিল। তো ফাইনেলি আহি পালোঁ জালুকবাৰীখন। তো বহি লওক, ইহঁতে কিবা খাই লওক। তো বিৰিয়ানী খাই আছে ইহঁতে, তো মই অলপ কুঁহিয়াৰ ৰস খাওঁ নেকি। কুঁহিয়াৰ ৰস খাই দেই পেটটো ক্লিয়াৰ কৰি লওক। এইবাৰ ম'ম' খাই লওঁ নেকি, ম'ম' খাই না যাওঁ আৰু, কি য'ত যাব লাগে আছে তাত যাওঁ। আপোনালোকে ভাবিছে চাগে গুৱাহাটীত কাম কৰিব আহিছে, কাম কৰিব আহি পালোঁ এই ৰাতিত। তো কি ক'ম, ৰাতি হৈ গ'ল। আহি মাথা গৰম হৈ গৈছে। যাই কিনে বাজাৰ কৰিব লাগিব। ৱাও দে ভাগৰ লাগছে নাই? আহি পালোঁ আমাৰ ঠাইত, মানে এবাৰ আমি বাজাৰ কৰিম। আমি এতিয়া বাজাৰ কৰি আছোঁ। আমার লগত যাই আছে মাছ, এফালে মাংস লৈছোঁ। ডাবল খানা খাম, বহুত কষ্ট হৈছে। তোক ভোক লাগছে, কিবা খাই লওঁ। তো ৰাতিৰ খানা দানা অলপ দেৰি হ'ব, ভাত বনোৱা দেৰি হ'ব, বহুতখিনি কাম আছে, ৰুম চাফা কৰিব লাগছে। তো সি খাই দেই। তো বাই আজিৰ কাৰণে, বাই গাইছ।